সকলোকে আজি গোৱাত আমাৰ শেষৰটো দিন আৰু আজি এই শেষৰ দিনত আমি গৈ আছো সাউথ গোৱা চাবলৈ ৰাতিপুৱা এতিয়া 12:03 হৈছে এতিয়া গৈ আছো কিমান সময় লাগে এটো নাজানো গতিকে সাউথ গোৱাত কি চাবলৈ পাওঁ আপোনালোকক দেখুৱাম বলক মোৰ লগতে সাউথ গোৱা আহিছো সাউথ গোৱা আহি প্ৰথমতে আমি এটা চাৰ্চলৈ আহিছো এইটো চাৰ্চটো কিন্তু চাৰ্চৰ ভিতৰলৈ মোবাইল নিবলৈ নিদিয়ে মোবাইল কেমেৰা এলাউড নাই গতিকে নিয়া নহ'ল বাহিৰৰ পৰা গৈছো আৰু এইটো 400 বছৰ পুৰণা এটা চাৰ্চ আৰু ইয়াৰ ভিতৰত আছে এটা মৃতদেহটো প্ৰায় 350 বছৰ পুৰণি এটা মৃতদেহ আছে এজন ফাদাৰৰ চাবলৈ নিদিয়ে ওপৰত ৰাখি থৈছে মূৰ্তিটো মৃতদেহটো আৰু প্ৰতি 10 বছৰ মূৰে মূৰে এমাহৰ কাৰণে মৃতদেহটো ৰাখে তলত তাৰপিছত আকৌ ওপৰত উঠাই থৈ দিয়ে চাই আহিলোঁ কিন্তু দেখুৱাব নোৱাৰিলোঁ ইয়াৰ পিছতে আহিলোঁ আমি আৰ্কিঅলজিকেল মিউজিয়াম চাবলৈ আৰু আৰ্কিঅলজিকেল মিউজিয়ামো আছে আৰু কাষতে এটা চাৰ্চো আছে এইটো এটা চাৰ্চ কিন্তু চাৰ্চৰ ভিতৰলৈ কেমেৰা নিবলৈ নিদিয়ে গতিকে বাহিৰৰ পৰা অকণমান দেখুৱালোঁ আপোনালোকক তাৰপিছতে আহিলোঁ আমি আৰ্কিঅলজিকেল মিউজিয়ামটো চাবলৈ বিভিন্ন ধৰণৰ আৰ্কিঅলজিকেল সম্পদসমূহ ইয়াত সংৰক্ষিত হৈ আছে চাই ভাল লাগিলে সাউথ গোৱা আহি প্ৰথমতে চালোঁ চাৰ্চটো 400 বছৰ পুৰণা চাৰ্চটো চালোঁ তাৰপিছতে আহিলোঁ তাৰ অপজিটতে আছে আৰ্কিঅলজিকেল মিউজিয়াম ইয়াতে ঘূৰি ফুৰিছোঁ আৰু অকল মিউজিয়ামটো চালোঁ চাই গৈ আছোঁ আকৌ জেগাটো ইমান ধুনীয়া অকণমান চাওক আপোনালোকে এতিয়া গৈ আছোঁ পৰ্তুগীজ কলনী চাবলৈ সাউথ গোৱাৰ যি পৰ্তুগীজ কলনী আছে সেয়া চাবলৈ গৈ আছোঁ খুব শুনি আছিলোঁ পৰ্তুগীজ কলনীৰ নাম গতিকে আজি চাবলৈ আহিলোঁ এয়া আচলতে 1600 শতিকা মানতে পৰ্তুগীজসকল গোৱালৈ আহিছিল বেপাৰ বাণিজ্যৰ কাৰণে আৰু তেওঁলোকে আহি লাহে লাহে আচলতে গোৱাখন দখল কৰিলে আৰু দখল কৰাৰ পিছত তেওঁলোকে আচলতে তেওঁলোকৰ সাংস্কৃতিক প্ৰভাৱ এই কলনীসমূহত দেখিবলৈ পোৱা যায় মানে তেওঁলোকৰ আৰ্হিত তেওঁলোকে ঘৰ দুৱাৰ বনাই থাকিলে আৰু এই পৰ্তুগীজ কলনীয়ে লাহে লাহে পৰ্যটকক আকৰ্ষণ কৰা হ'ল আৰু এই পৰ্যটন ক্ষেত্ৰ হৈ পৰিল গোৱাৰ আৰু আজি আমিও আহিলোঁ পৰ্তুগীজ কলনী চাবলৈ ঘৰ দুৱাৰবোৰ চাই খুবেই ভাল লাগিল খুবেই মনোমোহা অলপ বেলেগ ধৰণৰ এটা এখন নগৰ যেন গোৱাৰ অন্যতম পৰ্যটন কেন্দ্ৰ পৰ্তুগীজ কলনীত আছোঁ বহুদিনৰ পৰা শুনি আছিলোঁ পৰ্তুগীজ কলনীৰ বিষয়ে আৰু এতিয়া আজি চাবলৈ পালোঁ কিমান 100 বছৰ আগতে পৰ্তুগীজসকলে যেতিয়া গোৱা দখল কৰিছিলে তেতিয়া এই ঘৰ দুৱাৰ বনাইছিলে আৰু এতিয়াও খুব ধুনীয়া হৈ আছে তাকে চাই আছোঁ গোৱাৰ অন্যতম পৰ্যটন ক্ষেত্ৰ পৰ্তুগীজ কলনী চালোঁ লগতে আপোনালোককো দেখুৱালোঁ আৰু এতিয়া ভোক লাগিছে গতিকে কিবা এটা খাই লওঁ
খুব ধুনীয়া এখন থালি দিছে দাইল আৰু भैया ये क्या है कोकम का पानी कोकोनट ভাতো দিছে থালি ৰুটি দিছে দাইল আছে নাৰিকলৰ পানী তাৰপিছতে এইটো মিক্স ভাজি এইটো হৈছে পায়স চেৱৈ আৰু এইটো দৈ এইটো দাইল পাপৰ চালাড ইমান ধুনীয়াকৈ এখন থালি দিছে সাউথ গোৱাত খুব ধুনীয়াকৈ এসাঁজ খালোঁ আৰু ইয়াৰ লগে লগে আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম ধন্যবাদ